প্ৰিয় দৰ্শক, হিন্দু ধৰ্মৰ মুখ্য আস্থাৰ প্ৰতীকবোৰৰ ভিতৰত এজন হ'ল ভগৱান শিৱ আৰু শিৱৰ প্ৰতীক হ'ল শিৱলিংগ। এই শিৱলিংগক হিন্দু ধৰ্মৰ লগতে অন্য ধৰ্মৰ লোকসকলেও ভগৱান শিৱৰ গুপ্তাংগ বুলি ভাবে। ভাৰতবৰ্ষত প্ৰথমে মোগলসকল আৰু পাছত ব্ৰিটিছসকল অহাৰ পাছত শিৱলিংগৰ আৰাধনাক লৈ বহুতো তথ্য উজাগৰ হয়। বিশেষকৈ মোগল আৰু ইংৰাজসকলৰ দ্বাৰা শিৱলিংগক ভগৱান মহাদেৱৰ লিংগ বুলি সংজ্ঞা দিয়া হ'ল। কিন্তু দুৰ্ভাগ্যবশতভাৱে সনাতন ধৰ্মৰ লোকসকলেও ইয়াৰ বিৰোধিতা কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ সংজ্ঞাক স্বীকৃতি প্ৰদান কৰিলে, যিটো একেবাৰে অনুচিত আৰু অসত্য আছিল, আৰু আজিও সেই অসত্য আমাৰ সমাজত প্ৰচলিত হৈ আহিছে। তেনেহলে আজি আমি এই ভিডিঅ'টোত জানো আহক শিৱলিংগৰ প্ৰকৃত অৰ্থ কি, শিৱলিংগ কি, শিৱলিংগই কি প্ৰতিনিধিত্ব কৰে আৰু শিৱলিংগৰ পৰা আমাৰ কি লাভ হয়। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ অনুৰোধ কৰা দৰ্শকজনলৈ ভক্তি কথা আৰু জ্ঞানৰ ফালৰ পৰা ধন্যবাদ থাকিল। প্ৰিয় দৰ্শক, শিৱলিংগ এটা সংস্কৃত শব্দ আৰু সংস্কৃত ভাষাত লিংগ মানে হ'ল প্ৰতীক, অৰ্থাৎ শিৱলিংগৰ অৰ্থ হ'ল শিৱৰ প্ৰতীক, অৰ্থাৎ এটা এনে বস্তু যাক আমি শিৱ বুলি গণ্য কৰি তাৰ পূজা কৰোঁ। সংস্কৃত ভাষাত যেনেদৰে পুলিংগৰ অৰ্থ হ'ল পুৰুষৰ প্ৰতীক আৰু স্ত্ৰীলিংগৰ অৰ্থ হ'ল স্ত্ৰীৰ প্ৰতীক, ঠিক তেনেদৰে শিৱলিংগৰ অৰ্থ হ'ল ভগৱান শিৱৰ প্ৰতীক। আজি মই আপোনালোকক ক'ম যে শিৱলিংগ ক'ৰ পৰা আহিল আৰু তাৰ শক্তিবোৰৰ বিষয়ে, যি বৈজ্ঞানিক যুক্তিও হ'ব। শিৱলিংগ এটা এনে গাঁথনি যাক এটা বিশেষ উদ্দেশ্যত নিৰ্মাণ কৰা হয়। আপুনিও ভগৱান মহাদেৱৰ প্ৰতিটো শিৱলিংগক বেলেগ বেলেগ আকৃতিৰ দেখিছে নিশ্চয়। সেই সকলোবোৰ শিৱলিংগ মানুহৰ দ্বাৰাই নিৰ্মিত। কোনো লোকে নিজৰ ভাৱনা আৰু ভক্তিক প্ৰকাশ কৰিবৰ বাবে যেনেদৰে মন যায় তেনেদৰেই শিৱলিংগৰ নিৰ্মাণ কৰে। আনহাতে কোনো অজ্ঞানী লোকে আকৌ এই ক্ষেত্ৰত সীমা পাৰ কৰি দিয়ে। কিন্তু যদি আমি 12টা মুখ্য জ্যোতিৰ্লিংগ চাওঁ, সেই সকলোৰে আকৃতিও বেলেগ বেলেগ। ইয়াৰ কাৰণ হ'ল বেলেগ বেলেগ উদ্দেশ্যৰ বাবে বেলেগ বেলেগ শিৱলিংগৰ নিৰ্মাণ কৰা হৈছিল। কিছুমান শিৱলিংগ যদি সুস্বাস্থ্যৰ বাবে, কিছুমান শিৱলিংগ আকৌ বিবাহৰ বাবে, আৰু কিছুমান শিৱলিংগ ধ্যান ধাৰণাৰ বাবে নিৰ্মাণ কৰা হৈছিল। এই সকলোবোৰ শিৱলিংগতে এটা বস্তু কমন, সেয়া হ'ল এই সকলোবোৰ শিৱলিংগ উপবৃত্তাকাৰ আকৃতিৰ। ইয়াৰ অৰ্থ হ'ল যে ত্ৰিমাত্ৰিক উপবৃত্তাকাৰ। শিৱ কোনো স্ত্ৰী বা পুৰুষৰ প্ৰতীক নহয়, সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ শূন্য নিৰাকাৰৰ প্ৰতীকহে। তেওঁক কোনো এটা ধাৰাত বান্ধি ৰাখিব নোৱাৰি, কাৰণ তেওঁ স্বয়ং এটা শ্ৰেণী, এটা প্ৰতীক। যদি আপুনি বৈজ্ঞানিকসকলৰ দ্বাৰা লোৱা আমাৰ ব্ৰহ্মাণ্ডৰ ছবিখন চাই, তেনেহলে আপুনি দেখিব যে পুৰাণ অনুসৰি স্বয়ং আকাশ এটা লিংগ আৰু শিৱলিংগ সমস্ত ব্ৰহ্মাণ্ডৰ এটা গঠন। আচলতে শিৱলিংগ অনন্ত, ইয়াৰ কোনো আদিও নাই আৰু অন্তও নাই। সেয়েহে শিৱলিংগৰ আৰু এটা অৰ্থ অনন্তও হয়। বহুতো শিৱলিংগ প্ৰাচীন জ্ঞান শাস্ত্ৰত উল্লেখিত নিৰ্দেশ অনুসৰি নিৰ্মাণ কৰা হৈছে। শিৱলিংগৰ আঁৰত বৈজ্ঞানিক তথ্যও লুকাই আছে। এনেধৰণৰে এটা শিৱলিংগ আধ্যাত্মিক গুৰু সৎগুৰুৱে নিৰ্মাণ কৰিছে, যাৰ নাম ধ্যান লিংগম। সৎগুৰুৱে কয় যে যদি আপুনি এই শিৱলিংগৰ ওচৰে পাজৰে বহি থাকে, তেনেহলে আপুনি কিছু সময়ৰ পাছত নিজেই ধ্যানৰ মুদ্ৰাত গুচি যাব, আৰু কিমান সময় পাৰ হৈ গ'ল সেয়া আপুনি গমেই নাপাব। তেনেহলে ই চমৎকাৰ নহয়নে বাৰু? আজিৰ পৰা আপোনাৰ আগত যদি কোনোবাই শিৱলিংগৰ বিষয়ে বেয়া কথা কয়, তেনেহলে তেওঁক ধ্যানলিংগম শিৱলিংগৰ বিষয়ে নিশ্চয় ক'ব। প্ৰিয় দৰ্শক, আমাৰ এই ব্ৰহ্মাণ্ডত দুটা বস্তুৱেই আছে, সেয়া হ'ল এনাৰ্জি অৰ্থাৎ শক্তি বা উৰ্জা, আৰু মেটেল অৰ্থাৎ পদাৰ্থ। আমাৰ শৰীৰ পদাৰ্থৰ দ্বাৰা নিৰ্মিত আৰু আত্মা হ'ল উৰ্জা। এনেদৰেই প্ৰকৃতি, পদাৰ্থ আৰু শিৱভক্তি উৰ্জাৰ প্ৰতীক হৈ শিৱলিংগ হয়। ব্ৰহ্মাণ্ডত থকা সকলোবোৰ শক্তি শিৱলিংগত নিহিত হৈ আছে। আচলতে শিৱলিংগ আমাৰ ব্ৰহ্মাণ্ডৰে আকৃতি, অৰ্থাৎ এই সংসাৰত কেৱল পুৰুষ বা প্ৰকৃতি মানে স্ত্ৰীৰ আধিপত্য নাই, অৰ্থাৎ দুয়োৱে সমান। কোনো মূৰ্খক সহজ ভাষাত বুজাবলৈ আপুনি এনেদৰে ক'ব পাৰে যে শিৱলিংগ শিৱৰ প্ৰতীক, আৰু সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ যি আকাৰ, সেই আকাৰৰ দৰেই শিৱৰ এটা লিংগ নিৰ্মাণ কৰি আমি তাৰ পূজা কৰোঁ। ইয়াৰ কাৰণ হ'ল সেই আকাৰত সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ উৰ্জা নিহিত কৰি লোৱাৰ শক্তি আছে, আৰু আমি শিৱলিংগৰ আচাৰ অনুষ্ঠান এইবাবেই কৰোঁ যে যাতে সেই শিৱলিংগত বেছিতকৈ বেছি উৰ্জা নিহিত হৈ পৰে, আৰু যেতিয়া আমি সেই শিৱলিংগৰ ওচৰত বহো বা পূজা কৰোঁ,
তেতিয়া যাতে আমি অধিক ফল পাওঁ আৰু আমাৰ আধ্যাত্মিক উন্নতি হয়। প্ৰিয় দৰ্শক, আজিৰ এই প্ৰস্তুতি যদি ভাল লাগিল তেনেহলে ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। অন্য এটা নতুন প্ৰস্তুতিৰ সৈতে আপোনালোকক পুনৰ লগ পাম। আজিলৈ বিদায় দিয়ক। ধন্যবাদ। হৰ হৰ মহাদেৱ।